কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। আজি মই হজম শক্তি সবল কৰিব পৰা 10বিধ খাদ্যৰ বিষয়ে ক'ম। আহকচোন তাকে জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। অমিতা খালে আমাৰ হজম শক্তি বৃদ্ধি হয়, লগতে পেট পৰিষ্কাৰ হয় আৰু পাচনতন্ত্ৰৰ ৰোগ নিৰ্মূল হয়। পকা কল খুবেই উপকাৰী। কল খালে আমাৰ মলভাণ্ডাৰত জমা হৈ থকা মলবোৰ বাহিৰ হৈ যোৱাত সহায়ক হয়। কল কেতিয়াও ৰাতি বা খালী পেটত খাব নালাগে। কল সদায় দিনৰ ভাগত ভাত খোৱাৰ পিছত ৰাতিপুৱা 10টা বজাৰ পৰা 1টা বজাৰ ভিতৰত খাব লাগে। মাটি কঁঠাল বা আনাৰস ই আমাৰ হজম শক্তি বৃদ্ধি কৰাৰ উপৰিও ভাত খোৱাৰ পিছত খালে আমাৰ হৃদযন্ত্ৰ সবল হয়। নেমু টেঙা আমাৰ হজম শক্তি বৃদ্ধি কৰাৰ উপৰিও পাচনতন্ত্ৰৰ বিভিন্ন ৰোগ নিৰ্মূল কৰিব পাৰে। ইয়াক আমি সকলো সময়তে খাব পাৰোঁ। গাজৰে আমাৰ হজম শক্তি বৃদ্ধি কৰাৰ উপৰিও গাজৰ টুকুৰা কৰি লৈ তাত অলপ নেমু ৰস, অলপ পদিনাৰ ৰস, অলপ আদা মিহলাই খালে আমাৰ পেটত জমা হোৱা গেছবোৰ বাহিৰ হৈ যোৱাত সহায়ক হয়। আদা আমি ভাত খোৱাৰ পিছত খাব পাৰিলে খুবেই উপকাৰ পোৱা যায়। ই আমাৰ খাদ্যখিনি ঠিকমতে হজম হোৱাত সহায় কৰে। পদিনাই আমাৰ হজম শক্তি বৃদ্ধি কৰাৰ উপৰিও পদিনাৰ লগত মৌ মিহলাই খালে আমাৰ অজীৰ্ণ ৰোগ দূৰ হয়। এল'ভেৰা খুবেই উপকাৰী। এল'ভেৰাই আমাৰ হজম শক্তি বৃদ্ধি কৰাৰ উপৰিও এল'ভেৰা খালে আমাৰ পাচনতন্ত্ৰত জমা হৈ থকা বিষাক্ত দ্ৰব্যবোৰ বাহিৰ হৈ যায়। এল'ভেৰাই আমাৰ জীৱনী শক্তি বৃদ্ধি কৰে। দৈ আমি দৈনিক খাব পাৰিলে খুবেই ভাল। ই আমাৰ হজম শক্তি বৃদ্ধি কৰে আৰু লগতে লিভাৰ শক্তিশালী কৰে। চফগুটি আমি মুখৰোচক হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। ই আমাৰ মুখৰ গোন্ধ আঁতৰাই, লগতে চফগুটি দৈনিক 6 গ্ৰামকৈ খাব পাৰিলে আমাৰ অন্ত্ৰ শক্তিশালী হয়। গতিকে ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আগলৈ ভিডিঅ' বনোৱাৰ কাৰণে প্ৰেৰণা দিব বুলি আশা কৰিলোঁ। কৃষ্ণৰাম।